দেখা গৈছে যে মানে দিনক দিনে ইউপিপিএলৰ শক্তি বেছি বাঢ়ি গৈছে, ভেটি মজবুত হৈছে। আজিও দেখা গৈছে যোগদান হৈছে, কি ক'ব আপুনি? শ্ৰীৰামপুৰত ইউপিপিএলৰ অতি সম্ভাৱনা থকা সমষ্টি শ্ৰীৰামপুৰ, কাৰণ ইয়াত 47,000 মান ভোট আছে টোটেল। তাত জিকিবৰ কাৰণে 10-12,000 মান ভোটৰ প্ৰয়োজন হয়। আৰু কোনোদিন মানে না BPAP জিকিছিলে না UPPL জিকিছিলে। ইয়াত কেতিয়াবা মানে অন্যান্য দলৰ পৰা জিকি গৈছিল, কিন্তু ইয়াৰ পৰা জিকি যোৱা মানুহে চৰকাৰৰ অংশীদাৰ হ'ব পৰা নাছিল আগত। পিছত তেওঁলোকে গৈ পেলাই মানে কি দল সলনি কৰি পেলাই যোগদান কৰি কোনোবা চৰকাৰৰ লগত থাকিলে। এইবাৰ আমি ভাবিছোঁ কি ইউপিপিএলৰে চৰকাৰ হ'ব। এই চৰকাৰৰ লগত শ্ৰীৰামপুৰ উন্নয়নৰ স্বাৰ্থত শ্ৰীৰামপুৰৰ যিজন ব্যক্তিয়ে জিকি যাব এই যাতে অংশীদাৰ হৈ যায় আৰু এটা গুৰুত্বপূৰ্ণ দায়িত্ব লৈ পেলাই কাম কৰাৰ সুযোগ পায়। আৰু জনগণৰ ৰাইজে আজি মই এনেই দেখা কৰিব আহিছোঁ আজি, কিন্তু ইয়াতে কেইবাশজন মানে মানুহ ইয়াত যোগদান কৰিলে, এইটোৱেই সূচায়। আৰু শ্ৰীৰামপুৰত যিহেতু আদিবাসী প্ৰধান এটা এৰিয়া আৰু ইয়াত বঙালী মানুহ আছে, হিন্দীভাষী বা অন্যান্য জনগোষ্ঠীও আছে, ৰাজবংশীও আছে। তো সকলোৰে মাজত এটা পৰিৱৰ্তন বা সলনি দেখিবলৈ পাইছোঁ। আৰু এতিয়া মজবুত চৰকাৰ বিচাৰে BTC-বাসী ৰাইজে। যি চৰকাৰৰ মানে যি দলৰ চৰকাৰ গঠন নহওক কিয় এই যাতে মজবুত চৰকাৰ হয়, এই মজবুত চৰকাৰ যাতে হ'ব লাগে, তাৰ বিকল্প হিচাপে ইউপিপিএলকে দেখিছে। আৰু শ্ৰীৰামপুৰতো একেধৰণৰ বাতাবৰণ মই দেখিছোঁ। আৰু অকল শ্ৰীৰামপুৰ বুলি নহয়, গোটেই সমগ্ৰ BTC অঞ্চলত মই ইতিমধ্যে 12-15টা মান সমষ্টি ঘূৰিছোঁ। য'ত ঘূৰিছোঁ দুই এটা হয়তো বা ইমান সঠিককৈ মই ক'ব নোৱাৰোঁ যে 100% ইয়াত জিকি যাম, কিন্তু বাকী ছিটবিলাকত জিকাৰ প্ৰায় ফিক্সাৰটো আমি দেখিবলৈ পাইছোঁ। এইকাৰণে ইউপিপিএলে যে চৰকাৰ গঠন কৰিব ইয়াত সন্দেহ নাই। কৌশল নহয়, মানুহে যাম, ঘৰে ঘৰে যাম। আৰু উন্নয়নৰ যিবিলাক চৰকাৰে আঁচনি লৈছে যথেষ্ট সোমাইছে ইয়াতে। যেনেকৈ যদি জ্ঞান চোৰাঙৰ কথা কয়, দুখীয়া ল'ৰা ছোৱালী ইয়াতো স্কিমটো পাইছে। অঞ্চাই বিথাংকি বা আজি মানে আলাৰী চোৰাঙৰ কথা কৈছে, ইয়াত গীৰ্জাত পইচা দিছে, মন্দিৰত দিছে, মছজিদত দিছে, ইয়াতো আহি পাইছে। ৰাস্তা ঘাট কিছু হ'লেও ইয়াতো হৈছে। কিন্তু আমাৰ প্ৰতিশ্ৰুতি হ'ব শ্ৰীৰামপুৰ আকৌ ডাবল মানে স্পীডত উন্নতি হ'ব লাগে, কাৰণ এইটো বহুত পিছপৰা অঞ্চল আৰু বিশেষকৈ আদিবাসী গাঁওবিলাকত খুব মানে আজি উন্নতিটো বহুতখিনি হ'ব লগা আছে। তাত ডাবল গুণত স্পীডত আমি উন্নয়নৰ কাম কৰিব লাগে। সেই প্ৰতিশ্ৰুতি লৈয়ে আমি ৰাইজৰ মাজত সোমাম। আৰু অনাগত সময়ত মই সময় উলিয়াই নিজেই ইয়াত আকৌ আহিম আৰু শ্ৰীৰামপুৰটো আমাৰ ইউপিপিএলৰ খাতাত লৈ যাবৰ কাৰণে আমি কাম কৰিম।